हेलो गाइस वेलकाम बैक टू माय यूट्यूब चैनल। আজি আলোচনা কৰিম যিসকল মানুহে চৰকাৰী ঘৰৰ প্ৰথম কিস্তি পোৱা নাছিল বা তেওঁলোকৰ যিসকলৰ ভুল হৈ আছিল বা তেওঁলোকে এতিয়া স্যাংচন হৈ আছে। ইয়াত যিখন তাৰিখ চাবলৈ পাইছে 14/9/2022 বা 14 তাৰিখত তেওঁলোকৰ স্যাংচন হৈছে। আৰু আপুনি যদি প্ৰথম কিস্তিৰ টকা পোৱা নাই বা আপোনাৰ স্যাংচন হোৱা নাছিল তেন্তে এনেকৈ চেক কৰক। আজি আপোনাৰ স্যাংচন বিলাক হৈ আছে সকলোৰে আৰু সেপ্টেম্বৰ মাহত সকলোৰে স্যাংচন হৈ আছে যিবিলাকে বাকি আছিল আৰু প্ৰথম কিস্তি পোৱা নাছিল বা তেওঁলোকৰ কিবা কাৰণত বেংকৰ একাউণ্ট ভুল হৈ আছিল বা তাৰ পিছত এনেকৈ তেওঁলোকৰ ষ্টেটাছখন চাব পাৰিব হাউস স্যাংচন বা যিসকলৰ এতিয়া স্যাংচন হৈছে বা তেওঁলোকে কিছুদিনৰ ভিতৰত তেওঁলোকৰ যিখন প্ৰথম কিস্তিৰ পইচা সেইখন লাভ কৰিব। ইয়াত এটা চাবলৈ পাইছে 8/9/2022 বা 8 তাৰিখত তেওঁলোকৰ ঘৰৰ যিখন স্যাংচন আৰু সেইখন হৈছে। আৰু যিসকলৰ স্যাংচনটো হৈ যাব তাৰ পিছত তেওঁলোকৰ কিছুদিনৰ ভিতৰত তেওঁলোকৰ প্ৰথম কিস্তিৰ যিখিনি 32,500 টকা সোমাব বেংকৰ একাউণ্টত। বা হেটো কেনেকৈ চেক কৰিব তাৰ কাৰণে গুগলত গৈ সাৰ্চ কৰি দিব rsreporting.nic.in। তাৰ পিছত এটা পিছত আহিলে ইয়াত চাবলৈ হৈছে এপ 0.6 FTO ট্ৰানজেকচন সামৰি ইয়াত ক্লিক কৰি দিব। আৰু ইয়াত ক্লিক কৰি দিয়াৰ পিছত যিখন পেজ ওপেন হ'ব আৰু এইখন পেজত আহিলে ফাৰ্ষ্ট টাইম স্টক হোল্ডাৰ্স বুলি দিয়া থাকিব আৰু তাৰ তলতে স্টক হোল্ডাৰ অপশন ক্লিক কৰিলে বেনিফিচিয়াৰী অপশনটো পাই যাব। আৰু বেনিফিচিয়াৰী অপশনত ক্লিক কৰি দি যিখন ঘৰৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ আৰু সেইখন ৰেজিষ্ট্ৰেচনৰ সহায়ত সাবমিট অপশনত ক্লিক কৰি সম্পূৰ্ণ ডিটেইলছখিনি পাই যাব। আৰু যদি ঘৰৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ এতিয়ালৈকে পোৱা নাই তেন্তে ইয়াৰ আগতে মোৰ যিবিলাক ভিডিঅ' দিয়া আছে সেইখিনি ভিডিঅ' চাই ল'ব পাৰিব কেনেকৈ ৰেজিষ্ট্ৰেচন নম্বৰ লাভ কৰিব। নাইবা মই এই ভিডিঅ' ডিসক্ৰিপচনৰ তলত লিংকটো দিম আৰু সেইটো লিংকৰ সহায়ত সম্পূৰ্ণ আইডিখন লৈ বা আপোনাৰ যিখন পঞ্চায়ত বা মেম্বাৰ আছে সেইখনৰ ওচৰত গৈ আইডিখন লৈ তাৰ পিছত এনেকৈ বহুৱাই যেতিয়া সাবমিট অপশনত ক্লিক কৰি দিব তেতিয়া এনেকৈ সম্পূৰ্ণ ডিটেইলছখিনি জানিব পাৰিব আপোনাৰ ঘৰৰ স্যাংচন হৈছে না নাই বা কিমান তাৰিখত স্যাংচন হৈছে সম্পূৰ্ণ ডিটেইলছখিনি ইয়াত পাই যাব। আৰু এনেকৈ যিসকল মানুহৰ চৰকাৰী ঘৰৰ প্ৰথম কিস্তিটো সমান আছিল বা যিসকলৰ পেন্ডিঙত আছিল তেওঁলোকে এনেকৈ তেওঁলোকৰ স্যাংচন লেটাৰখন ডাউনলোড কৰি ল'ব পাৰিব বা তেওঁলোকৰ সম্পূৰ্ণ ডিটেইলছখিনি এনেকৈ লাভ কৰিব পাৰিব। এইখিনি আছিল আজিৰ কাৰণে। থ্যাংকস ফৰ ওয়াচিং।